Good morning everyone. আজি আমি বশিষ্ঠ মন্দিৰলৈ যাম বুলি ওলালো আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিনিতাজ্যোতিষমানলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও আছোঁ দিয়ক আপোনালোকৰ আশীৰ্বাদত। এতিয়া জ্যোতিষমানক স্কুলত পঠালোঁ, কিন্তু তাক স্কুলৰ পৰা সোনকালে লৈ আমি মন্দিৰলৈ যাম ভাবিছোঁ। এপাক মন্দিৰলৈ ফুৰি আহোঁ, চাই থাকক ভিডিঅ'টো আপোনালোকে। পাই গ'লো বশিষ্ঠ মন্দিৰ আহি। আমি জ্যোতিষমানক স্কুলৰ পৰা আনিলোঁ, মন্দিৰ আহি পাই গ'লোঁ। এতিয়া ধূপ চাকি লৈ লওঁ মন্দিৰত জ্বলাবলৈ, সেৱা কৰিবলৈ। এয়া ফুল ধূপ চাকি এনেকৈ লৈ ল'লোঁ আৰু সেৱাটো কৰি লওঁ। আহি পালোঁ বশিষ্ঠ, সেৱা চেৱা কৰা হৈ গ'ল, ধূপ চাকি জ্বলালোঁ। এতিয়া অকণমান ধুনীয়া পানীৰ হাৱা খাই আছোঁ আৰু। আমাৰ পানী লাৰিব নাপায়, মন বেয়া। চাই থাকক, আমি এনজয় কৰোঁ অলপ। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি জ্যোতিষমান আৰু মই ফুৰিব আহিছোঁ। ক'ত আহিছোঁ চাই থাকোঁ, এতিয়া নকওঁ। কি ধুনীয়া ন, জেগাটো ভাল লাগিছে। নামঘৰ। আমি আহিছোঁ একচুৱেলি ছায়াবাৰ শ্বুটিঙত। আজি ছায়াবাৰ লগত ময়ো শ্বুটিং কৰিম, কিন্তু মোৰ শ্বুটিংটোহে দেখুওৱা নহ'ল। মানে ল'ৰাটোৱে বহুত আমনি কৰিলে, ভয় খালে নেকি শ্বুটিং কৰাৰ বাবে, সেইবাবে মোৰ শ্বুটিংটো উঠোৱা নহ'ল। বহুত কান্দিলে সি। ছায়াবাহঁতে শ্বুটিং কৰা ঘৰখন দেখুৱাই দিলোঁ দেই আপোনালোকক অকণমান। এইটো একচুৱেলি চিৎপখিলি বাৰহে ঘৰ হয়, চিৎপখিলিৰ ঘৰ মানে মেনকা বাৰ আবুৰ ঘৰ। আৰু এনেকৈ ছায়াবাহঁতে শ্বুটিং কৰে। শ্বুটিং এতিয়া ঘৰত গৈ আছোঁ, 3টা বাজিলে। এয়া জ্যোতিষমানে মোক এক্টিং কৰা দেখা পাই কান্দিব ধৰিলে। এতিয়া যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ভিডিঅ' আৰু আপোনালোকে পাই থাকে।